আজিও হেয়া ৰাতি সোমাইছো ফাৰ্মত এই কেইটা বাজিল চাওকচোন 11:31 মই যে এই দুদিন ভিডিঅ'ত কৈ আছো যে মাহত জগন্নাথ গৈছিলে আজি মা ঘূৰি আহিল মানে তেওঁলোক আহোতে 10:30 বাজিলে তেওঁলোকক আদৰি ঘৰত নি তাৰ পিছত খোৱা বোৱা কৰি এতিয়া ভাত খালো আমি আৰু ভাত খাওঁতে আলোচনা যে মাছৰুম অলপ আছে সেইখিনি হাৰভেষ্ট কৰিব লাগিব যদি এতিয়া নকৰো হাৰভেষ্ট তেতিয়া হলে ৰাতিপুৱালৈ তাৰ কালাৰটো অকনমান ডেমেজ হোৱাৰ সম্ভাৱনা আছে যেহেতু ৰাতিপুৱাই দুটা অৰ্ডাৰ আছে সেইবাবে এয়া ৰাতি 11:30 12টা ঢালাও এইটো চাওক এইকেইটা মাছৰুম দেখিছেনে অলপ আন্ধাৰ হৈ আছে বাৰু এই আপোনালোকে মই পোহৰ দেখালে এইকেইটা মানে পুৰা হৈ গৈছে ইয়াক তাৰ মানে ইয়াত ৰাখিব নোৱাৰো ৰাতিটো যদি থাকে ৰাতিপুৱালৈ অলপ দিগদাৰ হেয়া আৰু কাস্টমাৰে পছন্দ নকৰে গতিকে ই ধুনীয়া একদম মানে তাৰ গঠনটো ঠিকে থাকতে তাক ৰাতিতে হাৰভেষ্ট কৰি থব লাগিব যেহেতু অলপ মাছৰুমৰো এতিয়া বৰ্তমান বহুত ডিমান্ড হৈ আছে অলপ মাছৰুমৰ গতিকে মই অলপো বেষ্ট কৰিব নোৱাৰো আৰু এইকেইদিন আমি খোৱাও নাই নিজে খোৱা নাই মানে হেয়াই দিয়কচোন যেহেতু এটা কাম কৰিছো তাৰ লগত জড়িত যিখিনি কাম মানে যিখিনি কাস্টমাৰৰ ডিমান্ড সেইখিনিটো পুৰাবই লাগিব এই একটা আছিলে ৰাতিপুৱালৈ ইটো অকনমান হালি যাব গতিকে সেনেকুৱা হিচাপত এইখিনি মাছৰুম বেছি নাই কিন্তু এইখিনি মাছৰুমত আপোনাৰ 300 গ্ৰাম মান হ'ব কিন্তু 300 গ্ৰাম মাছৰুম হলে এইখিনিৰ কিন্তু আপোনাৰ কি আছে ডিমান্ড আছে ৰ'ব আৰু আছে এইটো লাগিব নিব লগতে এইটো লৈছে প্ৰায় 1/2 কিলো মাছৰুম গতিকে হেয়াই ৰাতিপুৱাটো পেকেট কৰিব লাগিব আৰু পেকেট কৰোতে যাতে অলপ ফ্ৰেছ মাছৰুমখিনি মোৰ হাতত থাকে তাৰ বাবে ইয়া ৰাতি হলে ফাৰ্মত সোমাইছো এতিয়ালৈ এৰিছো বাৰু দেই সকলোকে শুভৰাত্ৰি অৱশ্যে ভিডিঅ'টো ৰাতিপুৱা দিম কিন্তু হেয়াই আৰু আপোনালোকক দেখালো ৰাতি ডিউটিখিনি আমাৰ এতিয়ালৈ এৰিছো দেই ধন্যবাদ